হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকলৈ এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে চাবোন ঘৰত কি পদ্ধতিৰে ব্যৱহাৰ কৰা হয়। গতিকে মই আজি চাবোন বনাম নিম পাতৰ আৰু এল'ভেৰাই। গতিকে ঘৰত তাৰ কাৰণে কি কি লাগে মই দেখাইছোঁ। এইটো হৈছে এটা গ্লিচাৰিন, অনলাইন কিনিবলৈ পায়। ফ্লিপকাৰ্টতো পাই যায় বা এমাজনতো পাই যায় 200 টকামানৰ ভিতৰতে। গ্লিচাৰিনখিনি মই এনেদৰে ভালকৈ কুটি লৈছোঁ সৰু সৰুকৈ, যাতে গলিবলৈ সহজ হয়। তাৰপাছত মই যিখিনি নিম আৰু এল'ভেৰা সেইখিনি ধুনীয়াকৈ পিচি ল'ম। পিচি পেলাই প্ৰথমতে মই গ্লিচাৰিনখিনি গলাই লওঁ। তাৰপাছতে মই কেৰাহীখনৰ পানীটো অলপ গৰম হ'বলৈ দিম আৰু তাৰ ওপৰত মই চচপেনটো দি দিম আৰু এনেদৰে গৰম ভাপটো পাই পেলাই গ্লিচাৰিনখিনি গলিবলৈ ষ্টাৰ্ট কৰিছে। আৰু গ্লিচাৰিনখিনি টোটেলি গলি হৈ যোৱাৰ পাছত মই যিখিনি পেষ্ট বনাই থৈছিলোঁ নিম আৰু এল'ভেৰা সেইখিনি তাত দি দিম। আপোনালোকে ইচ্ছা কৰিলে ভিটামিন ই টেবলেটো দিব পাৰে বা এচেঞ্চিয়েল অইলো দিব পাৰে, সেইটো আপোনালোকৰ নিজৰ কথা। কিন্তু মই ইয়াত এচেঞ্চিয়েল অইল বা ভিটামিন ই দিয়া নাই, মই অকল এল'ভেৰা আৰু নিম পাতে দিছোঁ। আৰু নিমৰটো আপোনালোকে গুণখিনি জানেই স্কিনৰ কাৰণে কিমান ভাল। গতিকে চাওঁচোন ব'লক এতিয়া চাবোন। তাৰপিছত এইখিনি অকণমান উতলোৱাৰ পিছত ৰেডি হৈ গ'ল। আৰু এইটো এটা চাবোনৰ চেফবিলাক থাকে কেনেকুৱা ধৰণৰ লাগে, তাত এইটো কিনিবলৈ পায়, অনলাইন পাৰ্চেছ কৰিব পাৰে। তাৰপিছত মই এইখিনি অলপ সময় ফ্ৰিজত থ'ম আধা ঘণ্টাৰ ভিতৰতে, তাৰপিছতে চাবোন ৰেডি হৈ যাব। আৰু মোৰ চাবোন ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ ঘৰত বনাবলৈ চেষ্টা কৰিব, কাৰণ এইবোৰ একেবাৰে কেমিকেল ফ্ৰী হয় আৰু স্কিনৰ কাৰণে বহুত বেছি ভাল। আৰু এনেকৈ আপুনি হালধিও বনাব পাৰে, বিলাহীও বনাব পাৰে, মাটিমাহৰো বনাব পাৰে, বেচনৰো বনাব পাৰে, চব বনাব পাৰে, মেথডটো একেই। যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।